মই এতিয়া ভাজি আছোঁ গাহৰি মাংস। এনেই মই অকণমান মানে কেৰাহীত অকণমান তেল দি বহাই থৈছোঁ আৰু কি কি বনালোঁ মই দেখুৱাওঁ অকণমান। এয়া হৈ গ'ল আমাৰ আজি মাছ ফ্ৰাই। তাৰপিছত এইটো হ'ল টেঙামৰা পাত আৰু মাছ দি এনে ভাজি এটা। তাৰপিছত এইফালে ঢেকীয়া শাক কণীৰ লগত ভজা আৰু এটা বস্তু আছে এইবিলাক পাকঘৰৰ খেলেং মেলেং। এইফালে হ'ল আমাৰ আজি বনালোঁ ঔটেঙা আৰু দাইল। তো এতিয়া খাই বৈ আমি অকণমান ওলাই যাম বুলি ভাবিছোঁ। লগ পাই আছোঁ, আপোনালোকে চাই দিব ভিডিঅ'টো। এতিয়া এনেকৈ তেল ওলাই আছে যে এইটো টাইমতহে মই আচলতে আদা নহৰু জলকীয়াত খুন্দি লৈছোঁ। তো এইখিনি মই এতিয়া এই তেলত দি থ'ম আৰু তেল দিয়াই নাই আচলতে, পিঁয়াজহে অকণমান দিছিলোঁ। এতিয়া মই দি থ'লোঁ ইয়াতে আদা নহৰুখিনিও আৰু অকণমান হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ দি থৈ দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই কি ধুনীয়া কালাৰ উঠিলে মই সেয়া লৰাইও দিলোঁ আৰু আপোনালোকেও দিব। আচলতে চব বস্তু ভিডিঅ'ত কেপচাৰ কৰা নহয়। এয়া হ'ল বিলাহীখিনি। বিলাহী আচলতে গুটি পেলাই ল'লোঁ মই, দুটা বিলাহী সৰু সৰু। তো এইখিনি এতিয়া দি ভাজিম। বিলাহী গাহৰি মাংস খাই খুব ভাল লাগে কেতিয়াবা এদিন। তো আজি মই বনাইছোঁ। দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি আছে, কালাৰটোও বহুত ধুনীয়া আহিছে। আৰু যোনে গাহৰি খাই ভাল পায় এনেকুৱাবিলাক খাবলৈ খুব ভাল লাগিব। মই একদম জীৰা ধনিয়া এইবিলাক একো দিয়া নাই, জাষ্ট অলপ আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান সেয়ে দিছোঁ। জীৰা ধনিয়া মই আচলতে গাহৰিত ইমান বেছি নিদিওঁ, চ' আজিও দিয়া নাই। গাহৰিখিনিত অলপ এতিয়া পানী দি থৈ দিছোঁ, এতিয়া উতলিব দিছোঁ ভালকৈ, এইখিনি শুকাব দিম আৰু। গাহৰি হৈ গ'ল ৰেডি। মই বহুত সময় ভাজিলোঁ কিন্তু এতিয়াৰ মানে পানী শুকাই তেলটোহে ওলাইছে। তো গাহৰিখিনি লাগিলে আধা ঘণ্টাৰো বেছিয়ে ভাজিলোঁ। আৰু এইকেইটা মান ধনিয়া পাত, এইকেইটা দিলে ইমান ভাল লাগে, মই বিৰাট ভাল পাওঁ মান ধনিয়া। তো গছৰ পৰা ঘৰত ছিঙিলোঁ আৰু এতিয়া এইকেইটা কাটি কুটি অকণমান পাতকেইটাও দি থ'লোঁ ছিঙি পিনে। তো হৈ গ'ল গাহৰি ৰেডি। কেনেকুৱা লাগিছে দেখিবলৈ কৈ দিব এবাৰ। কাঢ়ি ৰেডি, ভাত বাঢ়িলোঁ, ঘৰৰ চাউলৰ ভাত, ঔটেঙা দাইল, তাৰপিছত এইফালে ঢেকীয়া কণীৰ ভাজি, মাছ ভাজি, টেঙা পাত মানে টেঙামৰা পাতৰ মাছ ভাজি, আৰু এয়া হ'ল গাহৰি মাংস। তো আমাৰ ভাত বাঢ়ি আছোঁ এনেকৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে বাৰু। ৱেলকাম টু মাই আনাডাৰ ব্লগ। তো আজি ভাত পানী খালোঁ, খাই বৈ এতিয়া বঢ়িয়াকৈ ওলাই আহিছোঁ মানে চিটিৰ ফালে আৰু অলপ শ্বপিং। পূজা আহি পাইছে ন, পূজাৰ শ্বপিং বুলি ক'লে কিবা নহয় কিবা মাইকী মানুহৰ লেঠা থাকেই, শেষ নহয়ে। মোৰো সেই একেই মানে গতি। মই আহি আছোঁ অলপ শ্বপিং কৰিম, তাৰপিছত আকৌ ৰিটাৰ্ণটো হ'ম। তো এতিয়া আমি গৈ আছোঁ, আপোনালোকক অকণমান দেখুৱাম ক'ত যাম, কিনো কি কৰিম। আৰু মই আপোনালোকক পূজাত দেখুৱাই থাকিম। আপোনালোকে পূজা যিবিলাক ভিডিঅ' দিওঁ আপোনালোকে চাই থাকিব। আৰু কি ড্ৰেছ লৈছোঁ, কিনো পিন্ধোঁ, সাধাৰণ সেইখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে মোৰ কিন্তু প্ৰতিটো ব্লগ মানে চাই থাকিব, মিছ নকৰিব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা পূজাৰ অশেষ শুভেচ্ছা। আপোনালোকেও পূজাৰ দিনকেইটা ভালে কুশলে যাওক, ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিব আৰু ব্লগ চাই থাকিব আপোনালোকে দেই। গৈ আছোঁ আৰু লগ পাই থাকিম মাজে মাজে। ভিডিঅ'টো কমপ্লিটকৈ চাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক। এতিয়া আদাবাৰী পেণ্টালুনছত তো ইয়াতে চাওঁ পূজাৰ কি ল'ব পাৰোঁ। এতিয়া দেখোঁ আৰু পেণ্টালুনছত অলপ শ্বপিং কৰিলোঁ। আৰু আমাৰ এইটো বেগ আজি পাতলা চাতলা বেগ হৈছে, আজি বেছি হোৱা নাই বাৰু। এইটোৱে আৰু দামো হৈছে ন, ইমানো ল'ব নোৱাৰি। তো এতিয়া গৈ থাকোঁ, ক'ত যাওঁ, ঘৰতে যাম চাগে, বেলেগ আৰু বেছি শ্বপিং নাই আজি। তো পূজাত লগ পাম দেই। উপায় নাই আৰু খোৱা বস্তু খাম। এয়া মুৰ্গীটো ডাঙৰ ডাকুৱা দেখিছে, এইটো ডাকুৱা মুৰ্গী খাই ভাল লাগে, ৰঙা ডাকুৱা। আমাৰ মুনুগুটিহে মাৰিছে। এতিয়া গধূলিয়ে হ'ল আচলতে, মই আহি পালোঁ বাৰু, আজি সোনকালে আহি পালোঁহি। আহি পাই পিনে আলহী আছিলে, সিহঁতি অলপ ওলাই গ'ল। আৰু তাৰপিছত এতিয়া আমাৰ ইয়াত মুনুৱে সি মুৰ্গী এটা মানে মাৰিছে আৰু কাটা বাচা কৰিব। তো হোৱাগৈ নাই। তাৰপিছত মোৰ মন্দিৰত চাকিও দিব আছে, এতিয়া চাৰিগছ দি লওঁ। তাৰপিছত বেটাহঁতেও কিবা খায়ো বোলে, আকৌ সেইটোও কিবা এটা বনাব লাগিব। মানে কাম শেষেই নহয় আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে, মানে ইটোৰ পিছত সিটো এটা নহয় এটা মানে কাম থাকেই। তো সেই আৰু কাম চামখিনি কৰিম। এইয়া দেখিছে, এইটো হ'ল কচু। তো মই এতিয়া ভাবিছোঁ অকণমান মাংস দি কচু অকণমান বনাম আজি।
এয়া এতিয়া তাক কটা হ'ব আৰু মাৰি চাৰি শেষ চাকি লগালোঁ এতিয়া এয়া পাকঘৰতে গেছ বহাইছোঁ আৰু কেৰাহী বহাই থৈছোঁ মই কি বনাই দিওঁ অকণমান দেখুৱাই দিওঁ আপোনালোকক সৰু সৰুকৈ চিকেন অলপ কাটি ল'লোঁ তাত নিমখ আৰু এয়া হ'ল অকণমান কৰ্ণফ্লাৱাৰ আৰু অকণমান ময়দা দিম আৰু ইয়াতে অকণমান চিকেন মছলা অকণমান দিছোঁ জাষ্ট তো এইখিনি মই এতিয়া সানি পিনে ফ্ৰাই কৰি লওঁ ডিপ ফ্ৰাই এইখিনি সানি ল'লোঁ ইয়াত অলপ আদা নহৰু মই দি দিছোঁ বাৰু এইখিনি সানি এতিয়া ভালদৰে মানে ইনষ্টেণ্ট বনাম আৰু এতিয়াই বনাম মই এইখিনি হৈ গ'ল আজি চিকেনখিনি তো চিকেনখিনি দিয়া মই আদা নহৰু অকণমান খুন্দি দি ল'লোঁ আৰু হালধি অলপমান মিট মছলা জিৰা ধনিয়া আৰু অকণমান গৰম মছলা ইয়াত দি দিছোঁ তো এইখিনি এতিয়া মই ভালদৰে সানি পিনে থৈ দিম প্ৰায় 1-1.5 ঘণ্টামান চিকেনখিনি এয়া সৰু সৰু কৰি লোৱা চিকেনখিনিও ফ্ৰাই কৰি আছোঁ এইফালে এয়া ল'ৰা মানে ইয়াতে খাই পেলাই পুচকাটো মই পুচকা বনাই থৈছিলোঁ আচলতে এইটো আৰু এয়া আলু পিটিকা অকণমান বনাই দিলোঁ সিহঁতক আৰু এয়া পুচকাৰ পানী এতিয়া সিহঁতি পুচকাটো খাই লওক তাৰপিছত মই আৰু এটা বস্তু বনাই আছোঁ সিহঁতক দিম আমাৰ ইয়াক চাওক এয়া মোবাইলত ব্যস্ত গেম ব্যস্ত আমাৰ সৰু বাবু এয়া মই চিকেনখিনি একদম ফ্ৰাই কৰি উঠাই ল'লোঁ ধুনীয়া ডিপ ফ্ৰাই ক্ৰাঞ্চি হৈছে এফালে অলপ কেপচিকামো উঠাই ল'লোঁ আৰু এইফালে মেগী বইল কৰিও উঠাই ল'লোঁ আৰু এতিয়া মই এইফালে ভাজি আছোঁ পিঁয়াজ অকণমান দিম আদা নহৰু মেগীৰ পেকেটৰ পৰা ওলাইলোঁ আৰু তাৰপিছত ইয়াত অকণমান এয়া টমেটো চচটো অকণমান দি দিম আৰু এইটো হ'ল বাৰ্বিকিউ চচ মানে গোটেইকেইটা মিলাই ল'ম আৰু অকণমান এই চয়া চচ এই তিনিটা অকণমান ইয়াতে দি দিম 1 চামুচমানকৈ তেলখিনি এইখিনি গোটেইখিনি মই দি থৈ দিলোঁ অলপ ক'লা লাগিছে বাৰু দেখিবলৈ কাৰণ চয়া চচ দিয়া ন যিহেতুকে এইফালে এইখিনি এনেকুৱা হৈ আছে এতিয়া মেগীখিনি দি দিছোঁ এইখিনি এতিয়া অকণমান লৰাই ল'ম আৰু এয়া এইখিনি চিকেন আৰু গোটেইখিনি দি দিলোঁ আৰু কেপচিকাম আৰু এয়া চীজ দি থৈ দিছোঁ এতিয়া চীজখিনি গলিব দিম ভালদৰে আৰু কম ষ্টিমত থৈ দিছোঁ মই একদম লুকছ ডিলিচিয়াছনে আৰু খাবলৈ বহুত টেষ্টি লাগে কিন্তু এয়া ৰেডি হৈ গ'ল আমাৰ কি কয় মেগী চীজ মেগী চিকেন উইথ চিকেন এইটো আৰু এইফালে আমাৰ সৰু বেটাই ক্ৰিস্পি চিকেন খাব অকণমান আৰু পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে টমেটো চচ আমি এতিয়া খাওঁ দেই ইভিনিং ঘৰত আহিলোঁ এয়া কচুখিনি এতিয়া জাষ্ট মই এনেই কেৰাহীখনত একো নিদিয়াকৈ মানে দি থৈ দিছোঁ এইখিনি আৰু এইফালে তেল গৰম কৰিছোঁ ইয়াত এতিয়া মই মাংস ভাজিম কেৰাহীত এয়া দি থৈ দিলোঁ তেজপাত শুকান জলকীয়া আৰু জিৰা পিঁয়াজখিনি মানে একো দিয়া নাই আৰু বেলেগ মছলা এয়া মাংসটোত মই যিহেতু মছলা সানি লৈছিলোঁ ইমান অভাৰ মছলাও নিদিওঁ বাৰু মই তো এইখিনি এতিয়া লৰাই মেলি লওঁ ভালদৰে এয়া মাংসখিনি এনেকৈ বহাই থ'লোঁ এতিয়া অকণমান মানে ঢাকি দিব লাগিব লৰাই মেলি দিলোঁহে জাষ্ট আৰু এইফালে কচুখিনিও এনেই দি থৈ দিছোঁ অকল নিমখ অকণমান দি দিয়া আছে ইয়াতে কচুখিনি বহুত ধুনীয়াকৈ গলি গ'ল অকল নিমখ দিয়ে থৈছিলোঁ বাৰু বেলেগ দিয়া নাছিলোঁ ইমান ধুনীয়াকৈ গলিয়ে সিজি গৈছে আৰু অকণমান এয়া 2 পিচমান ঔটেঙা লৈ লৈছোঁ এতিয়া দি থ'ম আৰু যিহেতু কচুখিনি সিজিছে মাংসখিনিতো ভাজিয়ে আছিলোঁ মাংসখিনিও ভাজা সময় হ'ল বাৰু এতিয়া অলপ কুকাৰ দিম এইটো মুৰ্গীটো অলপ টান আছে তো সেইকাৰণে মই ইয়াৰ পৰাই মাংস অলপ উঠাই এইটো মোৰ কচুত এইকণ দি থ'ম মানে এনেহ'লে ভাজি লওঁ কিন্তু এতিয়া এনেকৈ ভাজিছোঁ আৰু এটা হেৰিয়াতে কচুখিনিত মই দিম জালুক কেইটামান আচলতে কচুত জালুক নিদিলে মোৰ ভাল নালাগে তো এতিয়া কচুৰ জালুককেইটা খুন্দি লওঁ আমাৰ এইটো আৰু খুন্দনাটো মই খুন্দনাত বেছি কাম কৰিয়ে ভাল পাওঁ এইফালে কচুখিনি খুব ধুনীয়া আঠা লেটিয়া হৈছে আৰু কচুত মই বেছি একো মছলা নিদিলোঁ আৰু সেই মাংসত যি অকণমান লাগি আহিছিল সেয়াই তো কচু এয়া আৰু ঔটেঙা মাংস অকণমান কচু আৰু জালুক দি দিম আমাৰ কচু নমাব পৰাই হৈছে এয়া কুকাৰত দি থৈছিলোঁ মাংসখিনি মানে মুৰ্গীটো অলপ ডাঙৰ যে সেইকাৰণে আৰু প্ৰায় মই 5টামান হৈছিল দি থৈ দিছোঁ এতিয়া আকৌ কেৰাহীত অকণমান উতলাই ল'ম এয়া হৈ গ'ল আমাৰ কচু এতিয়া কচুটো আমাৰ বাইদেউ এগৰাকী আছে বাইদেউক অকণমান মই দি পঠাম এইছে কি ধুনীয়া
আঠা হৈছে। কচু খাই ভাল পায় নাই বাৰু আপোনালোকে? মোৰ খুব ফেভৰেট হয়, তো মই বনায়ে থাকোঁ। মোৰ যোনে ব্লগ চাই থাকে গম পাব মই কচু কিমান বনাওঁ, কিমান খাওঁ। এয়া মুৰ্গীখিনি অকণমান উতলাই আছোঁ, যিহেতু লোকেল মুৰ্গী, তো মই ইমান বেছি পানীটো নুশুকুৱাওঁ, অকণমান জোল জোল ৰাখিম। আৰু অকণমান মান ধনিয়া ইয়াতে মই দি দিম বাৰু, আজি বেছি নাই। আৰু এয়া আৰু এই ঠেংটো যে এইটো চফা কৰি মানে ধুনীয়াকৈ দি দিছোঁ। তো এনেকৈ আৰু আজি লোকেল মুৰ্গীৰ জোল আৰু কচুৰ লগত আমাৰ ৰাতিৰ সাজ হৈ গ'ল। মোৰ চিকেন বনোৱা ৰেডি, লোকেল চিকেন আলুৰ লগত মান ধনিয়া পাত। এতিয়া ৰুমলৈ আহিলোঁ শুবলৈ বুলি। মানে সেই আৰু আমাৰ প্ৰায় 9:30 10টাৰ ভিতৰত ভাত পানী খাই আজৰি হৈ যাওঁ সদায়। তো আজিও তেনেকৈ আজৰি হৈ এতিয়া ৰুমলৈ শুবলৈ বুলি আহিলোঁ। আৰু আজি যিকেইটা ৰেচিপি বনালোঁ আপোনালোকে ক'বচোন কেনেকুৱানো লাগিলে। আৰু ৰেচিপিকেইটা মই যিকেইটা বনাইছিলোঁ ৰাতিপুৱাৰ পৰাই হওক গধূলিলৈকে, যিখিনি খাবলৈ বেয়া হোৱা নাছিলে। আৰু লোকেল চিকেন আচলতে অকণমান জোল হ'লে ভাল লাগে, মোৰ ভাল লাগে, চ' মই অকণমান জোল জোলকৈ বনালোঁ। আৰু এনেকৈ কচুবিলাকো আচলতে কেতিয়াবা থাকিলে ন, মাছ হওক মাংস হওক কেতিয়াবা ৰখি গ'লেও এনেকৈ দি দিলেও ভাল লাগে। মই একদম চিম্পুলকৈ বনোৱা, বেছি মা মছলা দিয়াই নাই, কচুতটো একো দিয়াই নাছিলোঁ প্ৰথম অৱস্থাত, অকল জাষ্ট বহাই থৈছিলোঁ। কেতিয়াবা বনাই খাব ভাল লাগে। ঔটেঙাৰ ছিজন এতিয়া, ঔটেঙাটো খালেও ভাল। ঔটেঙা আচলতে মানে খুব ভাল আৰু শৰীৰৰ কাৰণে, চবেই জানে ঔটেঙা কিমান ঔষধি গুণযুক্ত বস্তু এইবিলাক। তো ঠিক আছে, আপোনালোকেও শুব, আমিও শুওঁ। গুড নাইট, টেক কেয়াৰ এণ্ড বাই বাই।